নমস্কাৰ নমস্কাৰ বন্ধুসকল, কি খবৰ? নিশ্চয় খবৰ ভাল আপোনালোকৰ। পুনৰ এটি নতুন ভিডিঅ' সৈতে মই জয়ন্ত সোণোৱালে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিহিতসকল পাৰ্ট 2। আপোনালোকৰ অতি মৰমৰ স্নেহৰ বাৰ সৈতে আহক টিপলিনা বাক আমি ভিডিঅ' কল কৰোঁ। নমস্কাৰ কি খবৰ? খবৰ মোৰ ঠিকে। আপোনাৰ কেনেকুৱা খবৰ? ভালে। আপোনাৰ ফেচটোত গ্লোৰিং মাৰিছে, গ্লোৰিং ফেচ বুলি কৈছে কিবা আপোনাৰ ফেচটো পুৰা জিলিকি আছে, পুৰা কিটনেছ লাগি আছে। বহুত ধন্যবাদ। হাঁহিয়ে দিছা একেবাৰে। টিপলিনা বা আপোনাৰ এতিয়া নতুন গীত কি আহিব? মোৰ নতুন গীত এতিয়া আহিছে আলসুৱা বুলি। আলসুৱা গীতটি গম পাইছিলোঁ, আপোনাৰ ষ্টেটাছ দেখি গম পাইছিলোঁ আপোনাৰ। ইতিমধ্যে ৰিলিজ হৈছে। ৰিলিজ মানে কি আৰু? ৰিলিজ মানে আপলোড দিয়া। আপলোড কিহত আপলোড দিলে? ইউটিউব চেনেলত। বেয়া নাপায় যদি লিংকটো দিব নেকি? মই লিংকটো ইয়াতে পেষ্ট কৰি দিছোঁ। লিংকটো পাই গ'লো বা বেয়া নাপায় যদি কথা এটা কওঁ আপোনাক। মানে বেকগ্ৰাউণ্ডৰ মিউজিকটো অলপ চাউণ্ডটো কমাই দিব নেকি? ডিষ্টাৰ্ব হৈছে মানে আপোনাৰ লগত কথা পতা মোৰ চাউণ্ডটো ভালদৰে শুনা নাই। বেকগ্ৰাউণ্ড মিউজিক ডিষ্টাৰ্বিং সৰু পৰাই। টিপলিনা বা কালি যে নতুন গীতটি ৰিলিজ দিছিলে আলসুৱা বুলি, আপলোড দিয়া অলপ দেৰি হ'ল যে কিয়? আচলতে আমাৰ কিছু টেকনিকেল প্ৰব্লেমছ আছে। সেইটো কথা মানে। সেইকাৰণে গীতটি অকণমান পলম হ'ল ৰিলিজ দিওঁতে। আমি 7টা প্লেন কৰিছিলোঁ। চব নেটৰ কাৰণে আছে। মোৰ এটা ভিডিঅ' আপলোড দিওঁনে 10 ঘণ্টা 20 ঘণ্টা লাগি যায়। নেটটো মেইন। গীতটি ক'ত শ্বুটিং কৰা আছিল? গীতটি পণ্ডিচেৰীত শ্বুট কৰা হৈছে গীতটি। পণ্ডিচেৰীত। আৰু ইতিমধ্যে মই NKTVৰ এটা অনুষ্ঠানত কথা অলপ কমকে। বা আপোনাৰ লগত আৰু বহুত মানুহ আছে নেকি? মাত শুনিয়ে আছোঁ যে। মোৰ লগত আছে 2জনমান টিম মেম্বাৰ। মই বোলো ছোৱালী হ'লে বেছি ল'ৰাহে। ছোৱালী হোৱা হ'লে চিনাকি কৰাই দিব ক'লো হয়। মই চিনাকি কৰাই দিম বাৰু। চিনাকি কৰাই দিয়ক। বৰ ৰচকী ছোৱালী এজনী আছে মোৰ কাষত। ছোৱালী দিয়ক চিনাকি কৰাই দিয়ক। তাই আচলতে এগৰাকী অভিনেত্ৰী হয়, কিন্তু এই গীতটিত এছিষ্টেণ্ট ডিৰেক্টৰ হিচাপে কাম কৰিছে। আৰু বৰ সৰল ছোৱালী, খংটো অলপ বেছি তাইৰ। নামটো কি তাই? চিনাকি কৰাই দিয়ক আকৌ সোনকাল। খং চোকা হ'লেও একো নাই। অনামিকা শৰণীয়া। অনামিকা বহা আৰু কথাখিনি কোৱা, তোমাৰ এক্সপিৰিয়েঞ্চ। ইয়াতে বহা। বেয়াকে আছো মই। হেল্ল'। আচলতে মোৰ ইমান কথা কোৱাৰ অভ্যাস নাই। মোৰ কথা কোৱা বিচাৰি এক্সপিৰিয়েঞ্চ নাই। ধুনীয়া ছোৱালী দেখিলে কথা আটকি যায়তো। তথাপিতো বাৰ একাউণ্টৰ পৰা যিহেতু মোক কৈ দিলে অলপমান নাৰ্ভাছ ফিল কৰোঁ। মানে মই ইমান ফৰ্মেলিটি মেইনটেইন কৰি পেলাই কেনেকুৱা লাগিছে অনামিকা ক'ব লাগিব। এক্সপিৰিয়েঞ্চ বুলি ক'ব লাগিলে মই বাক মানে বাৰ লগত আগৰ পৰাই চিনাকি। তুমিতো বাৰ লগত আগৰ পৰাই চিনাকি। মোৰতো বেছি দিন হোৱাই নাই চিনাকি হোৱা। কিন্তু ইমান ক্ল'জলি নাছিলোঁ। কিন্তু মানে বাক মোৰ এটাই বস্তু ভাল লাগে, ইমান আমাৰ নিচিনা মানে নৰ্মেল মানুহৰ নিচিনা বা এনেকুৱা ধুনীয়াকৈ আমাৰ লগত কোঅপাৰেট কৰিছে। চিৰিয়াছলি ইমান ধুনীয়াকৈ কোঅপাৰেট কৰিছে। প্লাছ মানে নিজৰ ভণ্টিৰ নিচিনা বিহেভ কৰি দিছে। মানে সেইটো বস্তু মোৰ আটাইতকৈ বেছি ভাল লাগিলে। আৰু তাৰপিছত কি? আৰু এইটো গানত বহুত বেছি কষ্ট হৈছে। বহুত বেছি। কেনেকুৱা বহুত বেছি কষ্ট হৈছে? একদম মানে ক'ব নোৱাৰো। তোমালোকে প্ৰথম ক'ত গৈছিলা? আমি প্ৰথম গোৱাত গৈছিলো। গোৱাত মানে আমাক বতৰে আমাৰ সংগ নিদিলে। একেবাৰে একদমেই। গোৱাত গৈ কি বৰষুণ দিলেই নেকি তাত? আমি গোৱাত ভৰি দিছো, বৰষুণ ষ্টাৰ্ট হৈ গৈছে। আৰু মানে কি গোটেই মেকআপ চেকআপ কৰিছিলো পুৰা ৰেডি, কিন্তু আমাৰ বতৰটোৱে আমাৰ একদম মানে আমাৰ নাথাকিলে, একদমেই নাথাকিলে। তাৰপিছত বহুত আমাৰ প্ৰব্লেম হৈ আছিলে। আৰু আজিও ইভেন এনেকুৱা হৈছে যে আপলোড কৰোঁতে মানে এনেকুৱা হৈছে যে আমি ক'তো বিচাৰি। আপুনি কি জিৰ' নেট ইউজ কৰে নেকি? জিঅ' চিমৰ নেটটো ইউজ কৰে নেকি বাৰু? সেইটোৱে যাৰ কাৰণে অলপমান লেট হয়। তাৰপিছত আৰু আমাৰ কষ্টখিনি কেনেকুৱা হৈছে বা আমাৰ নাজানো আমি 100% দিব পাৰিছো নে নাই। 100 মানে 200 300লৈকে পাইছা তোমালোকে ফুল স্পীডত। বাট মানে আমি ট্ৰাই কৰিছোঁ এইখিনি। আমাৰ যিখিনি ভুল ভ্ৰান্তি আছে আমি নেক্সট কামত সেইখিনি শুধৰাবলৈ নেক্সট কামটো খুব সোনকালে আহিব। অনামিকা মোৰ আৰু তেনেকৈ আমি কিছুমান পৰিকল্পনা কৰিছোঁ নেক্সটত, সেইখিনি আমি খুব সোনকালে উলিয়াই দিম। আচলতে মোৰ কাম কৰি খুব ভাল লাগিছে এই মানে বাচ্ছা পাৰ্টিৰ লগত। সেইকাৰণে নেক্সট আমি আকৌ কৰিম। যি কি নহওক, থেংক ইউ অনামিকা। বাই অনামিকা, বাই।
কোন আছে বা আৰুতো আছে বুলি কৈছিলে আপুনি আৰু কোন আছে যিগৰাকীয়ে মেকআপ কৰিছে মানে গোটেই লুকটো দিছে তেওঁ মোৰ লগত উপস্থিত আছে তেওঁ নিজে এগৰাকী বিৰাট ধুনীয়া ছোৱালী আৰু সিমি ভূঞা তেওঁ বৰ সুন্দৰ প্ৰমিজিং মেকআপ আৰ্টিষ্ট গতিকে মই সিমিক মাতিছোঁ চিমি মাতা চিমিক মাতা সিমিয়ে কি ক'বা কেনেকুৱা তোমাৰ এক্সপিৰিয়েঞ্চ হাই হেল্ল' চিমি মই জয়ন্ত দেই এক্সপিৰিয়েঞ্চ বহুত বেছি ভাল প্ৰথমতে আমি গোৱালৈ গ'লোঁ তাৰপিছত কি হ'ল তাতে শ্বুট কৰিব নোৱাৰিলোঁ বতৰৰ কাৰণে বৰষুণ দি থাকিল তাৰপিছত আৰু কৈ যোৱা লেন্সৰ এক্সপিৰিয়েঞ্চ কোৱা গোৱাত আমি আচলতে মই BTSটো কাইলৈ মানে চাগে আপলোড কৰিম হয় নেকি লেন্স মানে খুৱাই পিন্ধাব লগা হৈছে কান্দি মানে জীৱনত কেতিয়াও লেন্স লগাই পোৱা নাই লগাইছোঁ কিন্তু মই লগাব নোৱাৰোঁ কমফৰ্টেবল ফিল নকৰোঁ কিন্তু এইবাৰ মানে এওঁলোকে মই কৈছোঁ ন এওঁলোকে মোৰ লুকটো চেঞ্জ কৰিব বিচাৰিছে বিৰাট মানে কনভিন্স কৰিছে আৰু ৱাও লুকিং so lovely আৰু এও মানে লেন্স লগাবা বা ভাল লাগিব গতিকে মই লেন্স জবৰদস্তি লগাইছোঁ সেই লেন্স লগোৱাৰ নামৰ আধা ঘণ্টা এটা সময় গুচি যায় মানে কি কান্দি অৱস্থা নাই তাই একদম পুৰা তাৰপিছত সাগৰৰ চিনটো কোৱা সাগৰৰ চিনত কিবা হ'ল বুলি কোৱা শুনিছিলোঁ সাগৰৰ চিনটো মানে কি হ'ল তাই পানীলে বহুত ভয় কৰে চন্দ্ৰদাই ক'লে যে পানীখিনি অলপ চুই পেলাই আৰু বীজটো বহুত ভয় লগা আছিলে আচলতে আৰু বেদান্তৰ বীজটো আচলতে অকণমান দলে আছিলে তাই মানে কি পানীখিনি চুবলৈ কৈছিলে পানীখিনিতো নুচুলে মাটিখিনি চুই পেলাই হৈ গ'ল মানে এইবিলাক বহুত ভাল লগা আচলতে মুহূৰ্ত হয় এইবিলাক কেতিয়াও পাহৰিব নোৱাৰি কেনেকুৱা লাগিলে সাগৰৰ পাৰত গৈ বহুত বেছি ভাল লাগিলে নে বহুত বেছি ভাল লাগিলে আৰু মোৰ প্ৰথমতে বহুত নাৰ্ভাছ হৈছিলোঁ মেকআপ কৰোঁতে কাৰণ দীপলিনা বাক ফাৰ্ষ্ট টাইম মেকআপ কৰিছোঁ আৰু এইটো মোৰ সৌভাগ্য হয় মানে কি দীপলিনা বাক মেকআপ কৰিব পৰাটো এইটো চবৰে এটা চাগে সপোন থাকে মোৰো আছিলে তো ভাল লাগিলে তাৰপিছত সপোনেই এইটো দিঠকত পৰিণত কৰে এনেই ব্ৰাইডেল মেকআপ এটা কৰা আৰু কেমেৰাৰ সন্মুখত এটা মেকআপ কৰাৰ মাজত বহুত বেছি পাৰ্থক্য থাকে আৰু সেইখিনি আচলতে মই শিকা নাছিলোঁ এতিয়াতো শিকি গ'লা চিমি বেয়া নোপোৱা যে দীপলিনা বাক ফোনটো দিব নেকি দীপলিনা বা চিমি কি মেকআপ আৰ্টিষ্ট নেকি চিমি মেকআপ আৰ্টিষ্ট দেই দীপলিনা বা চিমি কিন্তু মোৰ বহুত ভাল লাগিছে কিন্তু দেই কিবা কৰিব পাৰিব নেকি আপোনাৰ ওচৰত গৈ আছো মই এতিয়া ফোনটো ৰাখিছোঁ বাই একবাৰ ওচৰত লগ পাম আৰু আপোনাক চিমিৰ লগত বাই আপোনালোকে যদি দীপলিনা বাৰ লগত ভিডিঅ' কলটো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা কমেণ্ট কৰিবা আৰু ৰ'ব কেনি যায় চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কৰিলে নে ছাবস্ক্ৰাইব টিপি দিয়ক চালিয়া এইটো এনেকৈ ছাবস্ক্ৰাইব কৰি ল'ব বাই আজিলৈ এৰিলোঁ खत्म बाय बाय टाटा गुड बाय गया